হাই সংগীসকল, মোৰ চেনেললৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। ৰাতিপুৱা সময়ত এতিয়া চাকি বাতি জ্বলাই মই আপোনালোকক দেখুৱাম কি খাওঁ, আৰু লগতে মই আপোনালোকক আজি 5 মিনিটত কি আপোনালোকৰ উপকাৰৰ কাৰণে লৈ যাওঁ। বলকচোন যাওঁ। এয়া সংগীসকল দেখিছে, মই শিলিখা পানীত তিয়াই থৈছোঁ। শিলিখা এনেদৰে পানীত তিয়াই থৈ ৰাতিপুৱাই এনেকৈ পানীখিনি খাবচোন। দেখিছে কালাৰটো হালধীয়া হৈ গৈছে। এনেকৈ শিলিখা পানীখিনি খাব। এই পানীখিনি খোৱাৰ ফলত কি হয় জানেনে? গ্ৰহণী আৰু আপোনালোকৰ কেঁচুমৰীয়া ৰোগ নাইকিয়া হয়। গতিকে ৰাতিপুৱা এনেকৈ খালী পেটত পানীখিনি খাব। আৰু সংগীসকল, এয়া শিলিখাৰ সীতাখিনি যদি আপোনালোকে দেখুৱাইছোঁ, এই শিলিখাৰ এই সীতাখিনি যদি আপোনালোকে নিমখৰ লগত চুবাই খায়, তেনেহ'লে আপোনালোকৰ কিন্তু কফ নাইকিয়া হয়। সীতাখিনি যদি চুবাই খায় কফ নাইকিয়া হয়। আৰু এতিয়া বিশেষকৈ বাৰিষা দিন, এই শিলিখা আপোনালোকে নিমখৰ লগত খাব, কাৰণ ঋতু লৈ পেলাই কথা আছে। শিলিখা নিমখৰ লগত খালে বহুতখিনি ৰোগ নাইকিয়া হয়। গতিকে মই পানীখিনি খাওঁ আৰু আপোনালোকৰ লগত কি কৰিব পাৰোঁ 5 মিনিটত মই কৈছোঁৱেই। বলকচোন যাওঁ। সংগীসকল, এয়া শিলিখা মুখত লৈ গৈ আছোঁ চুবাই চুবাই, কাৰণ তেতিয়া আমাৰ ভোক লাগে সহজতে। বলকচোন। এয়া সংগীসকল দেখিছে, এইটো কচুটো এয়া পিয়ালি কামতে হৈ আছে। এইকেইটা দিনত বেছি হয়, বেছি ওখও নহয়, অতি সহজতে বনাব পাৰি। আপোনালোকে মই ইয়াক কেইডালমান কাটি লৈছোঁ, আপোনালোকক চাটনি এখন বনাই দিম। এয়া দেখিছে কাটি আছোঁ কেইডালমান। সংগীসকল, এইটো আমি চেমা কচু বুলি কওঁ, আপোনালোকে হয়তো বেলেগো নামেৰে মাতিব পাৰে। গতিকে আপোনালোকে কি কয় সেইটো কমেণ্ট কৰি মোক জনাব আকৌ। এইটো মই আজি সংগীসকল চাটনি বনাম। চাটনি বনাই খালে আপোনালোকে কি হয় জানেনে? এই কচুটোৰ পৰা আপোনালোকৰ পেটৰ বিষ নাইকিয়া হয়। আৰু এটা কথা, আপোনালোকৰ ভৰিৰ তলত যে শাল চুকোৱা বুলি কওঁ, আপোনালোকে সেইটো বেলেগ বুলি কয় চাগে। এই শাল চুকোৱা বেমাৰৰ পৰা এই কচুটো খাই থাকিলে ভাল হয়। কিন্তু এই কচুটো মই অকল চাটনিহে খাওঁ। আপোনালোকে কেনেধৰণে খাই মোকো জনাবচোন। সংগীসকল, এয়া দেখিছে মই পাতকেইটা কাটি পেলাই দিলোঁ। এতিয়া মই ভালকৈ ধুই নিম। ভালকৈ ধুই লৈছোঁ। এয়া সংগীসকল দেখিছে, কচুকেইডাল আনিলোঁ, কেইটামান শুকান জলকীয়া লৈছোঁ, আদা অকণ লৈছোঁ, নহৰু দিছোঁ, নিমখ হালধিটো আছেই, অকণমান দিব লাগিব। এতিয়া মই কচুকেইডাল এনেদৰে চুচ গুচাই লৈছোঁ। এয়া দেখিছে, এনেকৈ অকণমান দীঘল দীঘলকৈ কাটি লৈছোঁ। সেয়া চাইডত অকণমান এনেকৈ টুকুৰা কৰি লৈছোঁ। পটককৈ হ'ব, কমাই আনিছোঁ। সংগীসকল, এইখিনিতে মই আপোনালোকক সৰু টিপছ এটা কওঁ, শুনকচোন। এই নহৰু মই পানীত তিয়াই থৈছোঁ, দেখিছে? পানীত এনেদৰে তিয়াই থ'লে নহৰু বৰ পটককৈ বাকলি গুচাই যায়, গুচাই দিব পাৰি। গতিকে আপোনালোকে এনেকৈ পানীত তিয়াই থৈ পেলাই নহৰুটো গুচাবচোন। এইবিলাক সৰু সৰু টিপছ আপোনালোকে মোৰ পৰা জানিব। সংগীসকল, এই মই শুকান জলকীয়াকেইটা খালী কেৰাহীত অকণমান ভাজি লৈছোঁ, লগতে দুটামান জিৰা দি পেলাই মচমচীয়াকৈ ভাজি ল'ম। সংগীসকল, এয়া ফুটিছে, দেখিছে? এতিয়া হৈ গ'ল, এইখিনি নমাই ল'ম। সংগীসকল দেখিছে, অকণমান তেল দি লৈছোঁ মই কেৰাহীত, গৰম হৈছে। এতিয়া মই ইয়াতে নহৰুটো দি দিম, লগতে মই এই কচুকেইডাল দি দিম। এতিয়া লৰাই থাকিম। অকণমান মই নিমখ দিছোঁ, এয়া দেখিছে, আন্দাজ অনুসৰি। অলপ ৰংগুৰি দিম, ৰংগুৰিটো সৰহ হ'লেও একো নহয়, কাৰণ ৰংগুৰি খোৱাটো খুবেই ভাল। চাটনিত খালে আপোনালোকে বিশেষকৈ এইকেইটা দিনত আপোনালোকে খাই থাকিব। মই ইয়াত অকণমান সৰহকৈ দিছোঁ ৰংগুৰি, দেখিছে? হোৱা নাই, এতিয়া অকণমান ভাজিব লাগিব।
এনেকৈ টিপি চালে যেতিয়া অকণমান সিজিব তেতিয়া আপোনালোকে নমাই থ'ব লাগিব। এয়া সন্ধিসকল দেখিছে, এয়া সিজিছে। মই এতিয়া অকণমান আদা কাটি লৈছিলোঁ যে, আদাকণ দি দিম, গৰম হ'বলৈ দিম অকণমান সময়। অকণমান সিজাৰ লগতে আদাখিনি দি আমি অলপমান গৰম হ'বলৈ দিম গোটেইখিনি। এয়া সংগীসকল দেখিছে, হৈ গ'ল দেখিলে আপোনালোকে কালাৰটো। এনেকুৱা সময়ত আপোনালোকে নমাই দিব। এয়া চাওক সংগীসকল, এয়া দেখিছে অকণমান মই ঠাণ্ডা হ'বলৈ দিছোঁ, পিচি দিম। অকণমান এটা সাধাৰণ বস্তু এটা, বহুত টিপছ ল'ব লাগে, কিন্তু এটা সাধাৰণ বস্তু, কিন্তু এটা চাটনি, কিন্তু বহুত ইয়াৰ লগতে আপোনাৰ প্ৰতিটো মুহূৰ্তত দেখুৱাতে বহুত মানে দিব লাগে। তাতে আকৌ কেতিয়াবা আকৌ কওঁতে ভুল হৈ যায়, সেইটোৱে এটা মুস্কিল মানে। আমাৰ ভিডিঅ' লোৱাটোৱে আকৌ হাঁহি থাকে আৰু কিবা আকৌ লওক আকৌ কওক, মোক খং উঠি যায়, সেইটোৱে কথা। সংগীসকল আহক এতিয়া আমি পিচিমগৈ। দেখিছে এতিয়া ধুনীয়াকৈ পিচিম। ইয়াৰ চেণ্টটো সংগীসকল বহুত ধুনীয়া লাগে, আপোনালোকে পিছোঁতেই গম পাব, খুব ধুনীয়া লাগে চেণ্টটো, খায়ো খুব মজা লাগে। কিন্তু আপোনালোকে ইয়াৰ চাটনিটো দেখি পেলাই আপোনালোকে খাই চাবচোন। সেয়া সংগীসকল দেখিছে, আপোনালোকৰ চাটনি এতিয়া হৈ গ'ল। এতিয়া আপোনালোকে অকণমান নিমখৰ কাৰণে চাওঁচোন আমি কেনেকুৱা হৈছে। খুব ধুনীয়া জোখত হৈছে আৰু টেষ্টিও হৈছে চাটনিটো। আপোনালোকে এনেদৰে বনাই খাব, আৰু বনাই খাই আপোনালোকে যেতিয়া ভাল পাব তেতিয়াহ'লে মোৰ চেনেলটোত আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু আজিলৈ মই তেনেহ'লে আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই।